হেল্ল' বন্ধু বান্ধৱীসকল, মই গীতালীয়া অনামিকা ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই আজি মেগী বনোৱাৰ ভিডিঅ' এটা আপোনালোকৰ আগলৈ দি পঠাব খুজিছোঁ। বহুত সহজভাৱে বনোৱা হৈছে চব্জিৰ লগত। ইয়াত বন্ধাকবি দিছোঁ, আলু মটৰ দি পিনি মই বনাইছোঁ। আপোনালোকক দেখাই আছোঁ। এনেকৈ কেতিয়াবা আপোনালোকে বনাই খাই চাব, খাবলৈ বহুত সোৱাদ হয়। ব'লক আপোনালোকক দেখাই আছোঁ মই কেনেকৈ বনাইছোঁ। পিঁয়াজখিনি কেৰাহীত দিয়া হ'ল। এতিয়া পিঁয়াজখিনি অলপমান ভাজি হ'লে ইয়াত চব্জিখিনি দি দিম। তাৰ পাছত মেগী দিম। প্ৰথমে চব্জিখিনি অলপমান ভাজি ল'ম। আমি প্ৰায়ভাগেই এনেকৈ চব্জিৰ লগত মেগী খাওঁ। আমাৰ ছোৱালীজনীয়ে চব্জি খাবলৈ টান পায়, চব্জি অকল আলু ভাল পায় চব্জিৰ ভিতৰত। সেইটো কাৰণে এনেকৈ বন্ধাকবি মেগীৰ লগত দি দিওঁ। মেগীৰ লগত দিলে তাই মেগীৰ লগতে খোৱা খায়। আমিও খাই দেখালে খাবলৈ ভাল পায়। কেতিয়াবা যদি মেগী খাবলৈ মন নকৰে, চাওঁ আনি হ'লেও আমি এনেকৈ চব্জিৰ লগত বনাই খুৱাওঁ। খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে কেতিয়াবা এনেকৈ বনাই মেলি খাই চাব, খাবলৈ সোৱাদ লাগে। ৰাতিপুৱা সময়ত বনাবলৈ মই ইমানকৈ সময় নাপাওঁ। ৰাতিপুৱা ছোৱালীৰ কাৰণে টিফিন বনাব লাগে, আকৌ স্কুললৈ সোনকালে লৈ যাব লাগে। 8:30 বজাত আমি ঘৰৰ পৰা ওলাই যাওঁ আৰু 9:15 মানত গেট বন্ধ কৰি দিয়ে। সেইটো কাৰণে তাৰ আগতেই আমি যাবলৈ চেষ্টা কৰোঁ। স্কুলত ছোৱালীজনী থৈ পিনি মই ঘৰ নাহোঁ, ডাইৰেক্ট মই দোকান যাওঁগৈ। মই চিলাই আৰু কাটিং শিকি আছোঁ, তাৰ দোকানত মই যাওঁগৈ। আকৌ ঘূৰি আহোঁতে মই ছোৱালীজনী স্কুলৰ পৰা লৈ ঘৰ আহোঁ। ঘৰ আহি পিনি আমি ভাত পানী খাই বৈ অলপ সময় জিৰাওঁ। জিৰোৱাৰ পিছত আবেলি সময়ত বা গধূলি সময়তহে আমি এনেকৈ মেগী বনাই খাওঁ। আৰু এনেকুৱা সময়ত ছোৱালীজনী যিহেতু শুই উঠে, তাই উঠি পিনিয়ে তাই এনেকৈ কিবা এটা বস্তু খাব খোজে। সেইটো কাৰণে তাইৰ কাৰণে মেগী আৰু এনেকৈ চব্জি দি পিনি বনাই দিওঁ। আপোনালোকক দোকানৰ ভিডিঅ'খিনি মই সোনকালে দিবলৈ চেষ্টা কৰিম। দোকানত আমি কি শিকোঁ, কি চিলাওঁ, সকলোখিনি দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই পঠিওৱা ভিডিঅ'খিনি পোনপ্ৰথমেই আপোনালোকে দেখিবলৈ পায়। আৰু আপোনালোকে যদি চাই পিনি ভাল পায় মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। এয়া মেগী বনি আছে, দেখাই আছোঁ আপোনালোকক। হৈছে মেগীখিনি দিলোঁ এতিয়া চব্জিত। বনাই আছোঁ, হ'ব আৰু মেগীখিনি। মেগী যেতিয়া মই বনাই থাকোঁ, তেতিয়া মোৰ ছোৱালীজনীয়ে বহুত আমনি কৰি থাকে। মা হৈছেনে কৈ পিনি চাই থাকিবহি, সুধি থাকিবহি। সেইটো কাৰণে মানে মেগী বনোৱা টাইমত মই ডাইৰেক্টলি ভিডিঅ' বনাব নোৱাৰোঁ। সেইটো কাৰণে ভিডিঅ'খিনি বনোৱাৰ পাছতহে মই আপোনালোকক এনেকৈ কথাখিনি জনাওঁ। ছোৱালীজনী দেখাব আহিছোঁ বাৰু। সেয়া ছোৱালীজনী চব ভোক লাগিছে মা, মেগী কেতিয়া হ'ব কৈ পিনি চিঞৰি আছে। এয়া মেগী চাবলৈ আহিছোঁ, আকৌ হৈছে আৰু সিজি আছে। ছোৱালীজনীয়ে মানে খাবলৈ খুব ভাল পায় মেগী বাৰু। মই এতিয়া মেগীখিনি হৈছে, মেগীখিনি কেৰাহীৰ পৰা নমাইছোঁ। নমাই পিনি আপোনালোকক দেখাই আছোঁ, ব'লক ছোৱালীজনীক দিম। মানুহজনে নাখায়, মানুহজনৰ কাৰণে মই ৰুটি বনাইছোঁ। তেওঁ ৰুটি আৰু চব্জি খাব। মই ছোৱালী আৰু মোৰ কাৰণে মেগী বনাইছোঁ। আমি মেগী খাওঁ, মানুহজনে মেগী খাই ইমান ভাল নাপায়। ছোৱালীজনীলৈ মেগী উলিয়াইছোঁ এতিয়া। মেগী লৈছোঁ, পানী লৈছোঁ। ছোৱালীক কৈছিলোঁ ইয়াতে খাবা, আহা কৈ পিনি ইয়াত নাখায় বোলে। তাই টেবুলতে, বিচনাতে ওপৰতে টেবুলতে খায়। এতিয়া মেগীখিনি ছোৱালীজনীলৈ বাঢ়ি লওঁতেই মই মানুহজনৰ কাৰণেও কেৰাহীখন গৰম কৰি ল'লোঁ। ৰুটি বেলি থোৱাই আছে, এতিয়া ছোৱালীজনীক দি লওঁ। দিয়াৰ পাছতে মানুহজনৰ কাৰণে আকৌ মই ৰুটি বনাম। এয়া ছোৱালীক আহি দিলোঁহি, ছোৱালীয়ে খাই আছে। এইপিনে কেৰাহী গৰম কৰি থৈ গৈছিলোঁ যে, বেলি থোৱা ৰুটি আছিলে, তাকে দিলোঁ কেৰাহীত। ৰুটি হৈছে আৰু মানুহজনকো গৰমে গৰমে দি দিওঁ। ৰুটি সদায় গৰমে গৰমে খাব লাগে আৰু মেগীও গৰমে গৰমেই খাব লাগে। ঠাণ্ডা হ'লে খাবলৈ ভাল নালাগে। সেইটো কাৰণে আমি চব বস্তু গৰম গৰমকৈয়ে খাওঁ। মানুহজনৰ কাৰণে চব্জি বনাই থোৱাই আছিলে অথনি। চব্জি ফ্ৰেঞ্চবিন আৰু আলু চব্জি বনাই থৈছিলোঁ মানুহজনৰ কাৰণে। তেওঁক তাৰ লগতেই মই ৰুটি দিম। বনাই আছোঁ ৰুটি, হৈছে আৰু। বনাই থকাৰ মাজতে মোলৈও মেগীটো অলপ বাঢ়ি ল'লোঁ। ছোৱালী খাই আছে আৰু মানুহজনে ৰুটি খাই থাকোঁতে মানুহজনৰ লগতে ময়ো বহি খাম, কাৰণ অকলে খাই ভাল নালাগে। মানুহজনৰ ৰুটিও হৈছে আৰু মানুহজনকো দিম, ময়ো খাম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই মোৰ মেগী আনি থ'লোহি।
এতিয়া মানুহজনৰ কাৰণেও ইয়াৰ ৰুটি হৈ গ'ল, ৰুটিও ইয়াৰ মানুহজনৰ কাৰণে লৈ ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।